আজি এয়া জলকীয়া লগাবলে এয়া তৈয়াৰী হৈ আছে। ভোট জলকীয়া লগাম আমি আৰু ক'ত লগাম আপোনালোকে দেখিব। জলকীয়া পুলি ধুনীয়া আছে আৰু এনেকুৱা চিষ্টেমত আপোনালোকে যদি লগাব তেতিয়া এইটো মই দেখাই দিছোঁ, এনেকুৱা লগাব তেতিয়া ৰ'দ পালেও আপোনালোকৰ পটকৈ মৰি নাযায়, পুলিটো ঠাণ্ডা থাকিব। ইয়াত মাটি পানী দি পেলাই আৰু দৰৱ এটা দিছোঁ, দৰৱটোৰ নাম মই ভিডিঅ'ৰ লাষ্টত কৈ দিম আপোনালোকক। চাওক এতিয়া এনেকুৱা লগাম আমি, ঠাণ্ডা থাকিব এইটো। মই ষ্টক কৰি ল'ম, পূৰা 100টা পুলি লগাম। এয়া এতিয়া আমাৰ পুলি ৰেডি হৈ গ'ল। চাওক গামলাত ৰেডি কৰি দিছোঁ, খলি বনাই লগাইছোঁ। এইটো এটা খলি ইয়াত লগাম, ইয়াত লগা হ'ব আৰু এনেকুৱা আমি খলি বনাই এই আগলৈকে আছে। আৰু ইয়াতে আমি ছাইডত কৰিছিলোঁ আলু খেতি আৰু সৰিয়হ খেতি। মোৰ আগৰ ভিডিঅ'টো আপোনালোকে চালে দেখি পাব, তাত কেনেকুৱা কৰিছিলোঁ। এয়া চাওক আলু কিমান ধুনীয়া হৈছে, আলু। এইফালে সৰিয়হ আছে, এইফালে সৰিয়হ। এইফালে পানী দিবি, ঐ ইয়াত পানী দিবি, ইয়াত গান এটা গাই দে আকৌ। कहाँ दिखे रे पानीते लग पूरा तेज गुड़ीता दे। और आमार पुली लगवा इतिमध्ये शेष हो गई। এইফালে আমি লগাইছো আৰু 15টা মান পুলি বাকি আছে, এইখিনি লগাম। আৰু মই আপোনালোকক আমাৰ সৰিয়হ খেতিটো অলপ দেখাম বুলি কৈছিলোঁ, এইফালে আছে, আহক দেখা দিছোঁ। আমাৰ আলু ফুল দিলে, এয়া আলু ফুল কি মজা হৈছে। দুটা আলু গছখিনি চাই লওক, লাইনকৈ কেনেকুৱা হৈছে খেতি আপোনালোকে কমেণ্ট কৰি জনাব দেই। এইফালে সৰিয়হ খেতি দেখাম। ইয়াত আমাৰ বগৰী গছ আছে, খালি বগৰী এইবাৰ দিয়া নাই, কি হ'ল জানো, কিবা বেয়া পালে নেকি। দিছে এই ধৰিছে বগৰী, এইকেইটা বগৰীও খাব খাওঁ আমি। সৰিয়হটো অলপ বেয়া হৈছে। এইটো ধৰি যাব নেকি? আপুনি সৰিয়হ চাই লওক অলপ, এইপিনে সৰিয়হ চাই লওক কি মজা হৈছে। মজা মানে ইমান ভাল নাই হোৱা, আমাৰ ফাৰ্ষ্ট টাইম কৰিছোঁ। অলপ জুম কৰি দিব লাগে কৈছোঁ মই। এইফালে জুম কৰিলে চাওক ইমান ভাল নহ'ল, অলপ প্ৰব্লেম হ'ল। আমাৰ মাটিৰ সমস্যা, পানীৰ সমস্যা হ'লেও কৰিছোঁ। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে।